वीडियो पसंद आए ना तो यार प्लीज लाइक मारो। एम करते हैं 2,15,000 लाइक्स के लिए। और अगर तुम लोग नए हो तो यार सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ जहर खाओ या फिर कढ़ाई पनीर, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। मेरा मतलब है टच हो जाना चाहिए, समझ गए ना। এয়া দেখো আপোনালোকে কিমান পানী সুবনশিৰি নদীৰ নিচিনা বৈ আছে। এয়া कल का जगह का नदी है ये। हेलो नमस्कार, वेलकम टू माय यूट्यूब चैनल। आज मैं र'दটো দিছেগে দেখিব পাইছে আপোনালোকে, কিন্তু বহুত ভাল লাগিছে। তো মই এতিয়া ৰাতিপুৱা হ'ল 9টা বাজিলে, মই চাৰ বেগ পেটি ল'ব গৈ আছোঁ দোকানলৈ। আজি কাপোৰ ধুব লাগিব, মানে আজিতো গমেই পাইছে ৰ'দ দিছে যদি কাপোৰটো ধুবই লাগিব। 10 দিনমান বৰষুণ দিয়া হ'ল, কিন্তু কাপোৰকেইটা চব গোন্ধাই আছে। তো মই চাৰ্টটো লৈ লওঁ বলক। এয়া ৰাস্তা পুৰা ৰ'দ দিছেগৈ আজি, ভাল লাগিছে। চব বোকাবিলাক এতিয়া অলপ কমিব মানে এতিয়া। তো মই ফাইনেলি গৈ আমাৰ গাঁৱৰ আটাইতকৈ ডাঙৰ দোকানটো পালোঁ। এয়াই আমাৰ গাঁৱৰ আটাইতকৈ গেলামাল ডাঙৰ দোকান। ইয়াত সকলো ধৰণৰ বস্তু পায়। আপোনালোকে চাওক কিমান ডাঙৰ দোকানটো। ইয়াতে মই চাৰ্টটো ল'ম। তো বাৰিষা মাহত কঁঠালে বেষ্ট, সেইকাৰণে কঁঠাল পাৰি আছে। এয়া মুঠতে পকা কঁঠাল, তো খাবই লাগে। তো মই এটা উঠাই লওঁ। তো এয়া পকা কঁঠাল। মই এতিয়া ঘৰৰ পৰা ওলালোঁ। মানে মোৰ বেছিভাগ আপোনালোকক মই কৈছোঁৱে আগৰ ভিডিঅ'টোত, মই বেছিভাগ কাৰেণ্টৰ কামেই কৰোঁ। তো মই এতিয়া এটা মিটাৰ লগাব আহিলোঁ। তো মিটাৰটো লগাব যাম। তো এয়া আমাৰ সুন্দৰ গাঁও। ইফালে কেনেকৈ পানী বৈ আছে আপোনালোকে ইয়াত দেখিব পাইছে। এইফালে মাছ মাৰি আছে মানুহ। তো মোৰ প্ৰায় মানে কাৰেণ্টৰ কামেই মই প্ৰায় কৰোঁ, কিন্তু মানে কি বস্তুটো মই পাৰ্মানেণ্টলি মই কিবা নহয়, মানে এমপ্লয়মেণ্ট নহয় মানে। তো যি কি নহওক মই এনেকুৱা কাৰেণ্টৰ কামেই বেছিভাগ কৰোঁ। তো বনি থাকিব। তো মই গৈ থাকোঁ বলক। এয়া আমাৰ ৰাস্তা, এয়া দলং। ইফালে মাছ মাৰি আছে, মাছ পায় বাৰু ইয়াত যথেষ্ট মাছ পায়, এইটো নদী। ইফালে ডাউন হৈ যায়গৈ, এই ৰাস্তা দি মই গ'লে পাম মানে। এয়া হাঁহবোৰ মজাছে চৰি আছে। ইফালে গাঁৱলীয়া এইবিলাক চব লোকেল। এয়া পথাৰ পালে গৈ আছোঁ মই এতিয়া। কাৰেণ্ট কোটাত মানে বেয়া হৈছে। এটা পজত মানে দুই ঘৰৰ কানেকশ্যন আছিলে, মানে এই কানেকশ্যনটো বেয়া হৈ আছে। মানে এই দুই ঘৰটো মই এতিয়া বনাব গৈ আছোঁ, মানে PVC ৱাৰ। মই এতিয়া পচ উঠিব লাগিব দিন দুপৰীয়াত হ'লেও। তো বলক আৰু ধান ৰৈ গৈছে আৰু এতিয়া। আজি ৰ'দ দিয়া কাৰণে মজা লাগিছে ইয়াটোৱে। ৱাও। তো মই এতিয়া ফাইনেলি ইলেক্ট্ৰিক পজত উঠি আছোঁ। এয়া লগৰ এটাক ভিডিঅ'টো ল'ব দিছিলোঁ মই। এয়া মই তাত কেবল বক্সত মই PVC ৱাৰডাল ভৰাব লাগিব এতিয়া। এনেকুৱাকৈ মই কাৰেণ্টৰ কাম কৰোঁ। এয়া খুলিব পৰা নাই, ট্ৰাই কৰি আছোঁ। তো কাম চাম কমপ্লিট হ'ল, মানে PVC ৱাৰটো জইন কৰা হ'ল। তো এনেকাই মই কাম কৰি থাকোঁ। তো মই আজি এইকেইটা নতুন মিটাৰ লগোৱা হ'ল। এয়া পুৰণা মিটাৰটো আছিলে আগৰ। এয়া এইটো বেয়া হ'ল, মানে ডিএক্টিভেট হৈ গ'ল। তো ইয়াক চেঞ্জ কৰা হ'ল। তো সেইকাৰণে এই নতুনটো লগোৱা হ'ল। তো আজি মানে মই ফাইনেলি গা পা ধুলোঁ আৰু কাপোৰ কানি দিলোঁ। কাপোৰ কানি ধুই মেলি এতিয়া আকৌ মই ওলালোঁ মিটাৰ এটা ফিটিং কৰিব। আজিৰ দিনত 2টা মিটাৰ ফিটিং কৰিবই লাগিব, মানে ইমাৰ্জেঞ্চি মিটাৰ এইকেইটা চব, মানে ৰিপ্লেচ মিটাৰ বুলি কোৱা হয়। মানে এইকেইটা চব চেঞ্জ কৰে এইকেইটা। তো মই গৈ আছোঁ এতিয়া ফিটিং কৰিবলৈ। গা পা ধুলোঁ, ভাত খালোঁগৈ। এইটোৱে আৰু আজিৰ দিনৰ কাম মোৰ।
তো আজি ৰ'দো দিছে ভাল লাগিছে বৰষুণ বহুত দিন হ'ল বৰষুণ দি আজি ৰ'দ দিয়াৰ কাৰণে বহুত ভাল লাগিছে তো এনেকৈ পঠাই আছোঁ আৰু দিনকেইটা বনি থাকক লাষ্টলৈকে মই এতিয়া গৈ থাকোঁ নহ'লে তো এয়াই চাইকেলৰ লগতে মই বেছিভাগ ইফালে ইফালে ঘূৰোঁ তো আৰু কিনো আৰু গাঁৱত চাইকেলে বেষ্ট ইফালে ইফালে দৌৰিবলৈ তো এনেকুৱাকৈ মই চাইকেলৰ লগতে বেছিভাগ দৌৰি কাম কৰোঁ তো মই এতিয়া গ'লটো আপোনালোকক কাম মিটাৰ চেঞ্জ কৰিবলগীয়াতো এয়া मैं मीटर तो सेंस करिब আহিলো या पुराना मीटर तो मारो यार मुझे नहीं पता मुझे 2 मिलियन लाइक्स चाहिए कैसे ना कैसे करके मुझे चाहिए इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं मुझे चाहिए ही चाहिए तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे पैसों के पीछे भागना है बाय